হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনালোঁ দেই মোৰ পেজত। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু মই আপোনালোকৰ ভালে কুশলে আছোঁ। গধূলি অকণমান ওলাই গৈছিলোঁ বাহিৰত, মন আৰু ইমন, এওঁ আৰু সৰু মীনা গোটেইকেইটা আমি ওলাই গৈছিলোঁ বাহিৰত। আৰু যোনে যোনে এতিয়ালৈ মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ওলাই গৈছিলোঁ মানে আমি গৈছিলোঁ ফাৰ্ষ্ট ক্ৰাইত অকণমান গ'লোঁ, ইহঁতৰ দুটাৰ কিবা বস্তু চাওঁ কি পাওঁ ল'ম বুলি, আৰু আপোনালোককো দেখাই দিছোঁ দেই। তো কালেকশ্যনবোৰ বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছিলে, ফ্ৰক, কুৰ্তি, চুৱেটাৰ, ইহঁতৰ লেহেংগা, চেণ্ডেল, জোতা, ধুনীয়া ধুনীয়া বেবীবোৰৰ কালেকশ্যন আছিলে। কালেকশ্যনবোৰ দেখি এনেকুৱা লাগিছিলে যে গোটেইবোৰে লওঁ, সেইটোতো সম্ভৱ নহয় ন। তো অকণমান ল'বৰ কাৰণে বিচাৰিছিলোঁ, চাওঁ কি পাওঁ আৰু আপোনালোকক অকণমান দেখাই দিছোঁ দেই। তো চববোৰ বস্তু আছিলে বেবী ৰিলেটেড, গোটেইবোৰ আপুনি পাব। এনেকুৱা ধৰণৰ টয় ছেকশ্যনত গ'লে টয়জবোৰ পাব, ধুনীয়া ধুনীয়া বাৰ্বী আছিলে, কিউট আৰু বহুত যিমান কি বিচাৰি খেলা বস্তুবোৰ গোটেই আছিলে। আপোনালোকে ড্ৰয়িঙৰ ছেট ল'ব বোলে, কালাৰ, গোটেইবোৰ কালেকশ্যন আপোনাৰ তাত পাব বাৰু। আমি অকণমান কিবা কিবি লৈ পিনি ল'লোঁ বাৰু, মনেও কিবা কিবি ল'লে আৰু আপোনালোকক দেখাবৰ কাৰণে মই গোটেই ছেকশ্যনত সোমাই পিনি আহকচোন, গোটেইবোৰ চাওঁ। বেবীত দিব পৰা গোটেইখিনি যিমানবোৰ বেবীৰ কাৰণে বস্তু লাগে চববোৰ পাব আপোনালোক। টয়জ, গাড়ী, কিবা ধুনীয়া ধুনীয়া দেখিলেই ভাল লাগে জানেনে এই বেবী বস্তুবোৰ দেখিলে। তো আমি ভিতৰত সোমাই গোটেইবোৰ চালোঁ কি পায়, মাজতে আপোনালোককো দেখাই দিছোঁ যিমানখিনি পাৰোঁ। আপোনালোকে যে কোনো যোৱা নাই যাব পাৰে, ধুনীয়া ধুনীয়া বেবী বস্তুবোৰ পায়, আপোনালোকে ল'ব পাৰে। তো আমি বস্তুবোৰ লৈ বিলিং কৰিব আহিলোঁ। বিলিং কৰি আহি সন্মুখতে ইমান ধুনীয়া টেডিবোৰ সজা হৈ থৈছে, গাড়ীবোৰ সজা হৈ থৈছে, দেখিলেই ভাল লাগে বেবী কালেকশ্যনত সোমালে। মনে এইটো ল'ব সেইটো ল'ব, তাৰ ডিমাণ্ডেই শেষ হোৱা নাই। সেইটো কিবা কৰি জোৰ কৰি মানাই পিনি দুটা তিনিটামান বস্তু দি ওলাই আহিব পাৰি ভাবিছোঁ। যেতিয়া অকণমান বাহিৰত ওলাই গ'লোঁ, অকণমান দেৰি হ'ল, ভাবিলোঁ কি ডিনাৰটো বাহিৰতে কৰি যাওঁ। তো বস্তু লৈ মেলি পিনে বাহিৰত ওলাই গৈ ভাবিলোঁ কি ডিনাৰটো কৰি লওঁ। তাৰ কাৰণে আমি গ'লোঁ ওচৰতে থকা বিৰিয়ানী চেণ্টাৰ, বিৰিয়ানী বাই কিলো। তো ইয়াৰ পৰা বস্তু লৈ ওলাই গ'লোঁ। মনে লাষ্টত আকৌ পাপাকক টানি লৈ গৈছে, তাই কিবা আকৌ ভাল লাগিছে, কিন্তু যিটো বস্তু ভাল লাগিছে তাইৰ মোৰ ভাল লগা নাই, সেইকাৰণে মই নিদিলোঁ। তাই এযোৰ চেণ্ডেল ল'ব বিচাৰিছিলে, মই নিদিলোঁ। তাৰ পৰা ওলাই আহি আপোনালোকক দেখাইছোঁ দেই, কিলো বাই বিৰিয়ানীত গ'লোঁ আমি, বিৰিয়ানী বাই কিলো, তাত গ'লোঁ আমি বিৰিয়ানী খাব। মোৰ বহুত বেছি বিৰিয়ানী খাব মন গৈ আছিলে, তো ভাবিলোঁ কি বিৰিয়ানীত খাবলৈ যাওঁ ব'লা। তো গৈ পিনি ভিতৰৰ নাজাৰাটো অকণমান দেখাই দিছোঁ। বিৰিয়ানীবোৰ খাই সঁচাই বহুত ভাল লাগিছিলে দেই। আপোনালোকে কোনোবা খোৱা নাই যদি আহিব পাৰে, KFC কাষতে, ওচৰৰ কাষতে হয় মানে, KFCখনৰ কাষতে, ৰাস্তাটোৰ ইপাৰে। তো গৈ পিনে ভাবিছিলোঁ কিটো খাম কিটো নাখাওঁ, বিৰিয়ানীৰ পৰা থাকিব, তাৰ ফাৰ্ষ্টত আৰু কি খাম। তো ৰুমালী ৰুটি দেখিলোঁ, মই ভাবিলোঁ ৰুমালী ৰুটি খাই মই বহুত বেছিয়ে ভাল পাওঁ, সকলোকে ৰুমালী ৰুটি প্ৰথমতে লওঁ দিয়া। তো ডিচাইড কৰি ৰুমালী ৰুটি আৰু আফগানী চিকেন দিছিলোঁ অৰ্ডাৰ। তো সেইখিনি খোৱাৰ পিছত মই দিলোঁ বিৰিয়ানী দিছিলোঁ, চিকেন 65 বিৰিয়ানী আৰু এটা হায়দৰাবাদী বিৰিয়ানী, দুটা বিৰিয়ানী দিছিলোঁ। কিন্তু এটা বিৰিয়ানীত আমাৰ পেট ভৰি গৈছিলে জানানে, ইমান বেছি ডাঙৰ আছিলে। ময়ো নাজানো, মই নাজানি ভাবিছোঁ এজনে দুটা খাব পাৰে নেকি, দুজনে খাব পাৰে নেকি, কিন্তু ইমান বেছি আছিলে, আমাৰ এটাতে পেট ভৰি গৈছে গোটেইকেইটাৰ। তো আৰু বেলেগ বেলেগ কাষ্টমাৰো আছিলে, আমিও নিজৰ অৰ্ডাৰখিনি দি দিলোঁ আৰু মানুহকো দেখাইছোঁ দেই মোৰ অৰ্ডাৰখিনিত কি পায়। বিৰিয়ানী বাই কিলো, কোনোবা যদি যোৱা নাই এবাৰ গৈ পিনে খাই চাব, সঁচাই টেষ্টি বিৰিয়ানী পায় তাত, আৰু টেষ্টবোৰো ধুনীয়া, আৰু দামটো বাৰু ইমান বেছি নহয়, ইমান কমো নহয়, পাৰি আৰু খাবৰ কাৰণে এবাৰ কৰি হ'লেও। তো ইমানক মাহাকে মৰম কৰি আছিল চাওকচোন, তাই যে একদম সৰু মাহাকক এৰিয়ে নিদিয়ে। মোৰ লগত নহ'লে পাপাকৰ লগত অকণমান থাকে আৰু মাহীৰ লগত অকণমান থাকিব। প্ৰথমতে আমাক ষ্টাৰ্টাৰ্ছত দিলে পাপৰ এণ্ড চাটনি, সেইটো বাৰু অকণমান মই এপিচ লৈ খাই দিলোঁ। মনে কিন্তু এনেই চাটনি আৰু পাপৰ এনেকৈ নাখায়, কিন্তু সজাই দিয়াই কিনে তাইও খাই আছে, অলপ স্পাইচি আছিলে তথাপিও খাই আছে। আৰু ইমনজনীক চাওকচোন, বদমাচি কৰি মোৰ কোচত বদমাচি কৰি আছে, ইটো টানে সেইটো টানে, মানে একো থাকিব নিদিয়ে। তো আপোনালোককো অকণমান দেখাই আছিলোঁ।
মনটোও ভাল লাগি আছিলে, কেতিয়াবা বাহিৰত খাই বেছি ভাল লাগে ন। এয়া আহি গ'ল আমাৰ কাঁহী বাতি দেই, কাঁহী বাতি ৰেডি কৰি সজাই থৈছে আৰু খানাও আহিব তাৰমানে কাঁহী বাতি দিলে যেতিয়া, মানে আৰু বেলেগো বহি আছিলে, সিহঁতক নাই দিয়া কাঁহী বাতিবোৰ, আমাকে দিছে, মানে আমাৰ খানাতে ফাৰ্ষ্ট আহিব। আহি গ'ল ৰুমাল ৰুটি আৰু আফগানী চিকেন। ৰুমালী ৰুটি আৰু আফগানী চিকেনখিনি প্ৰথমতে খাই ল'ম, তাৰপিছত আহিব আমাৰ বিৰিয়ানী। তো এয়া লৈ ল'লোঁ, মোক এও দি দিলে। তাৰপিছত মই ৰুমাল ৰুটি এখন লৈ ল'লোঁ, লৈ পিনে খাই চালোঁ কেনেকুৱা লাগিলে। ভালেই লাগিছে, ঠিক ঠাক আছিলে, ইমান বেছি মানে ৰুমাল ৰুটিখন ইমান বেছিও ছফ্ট হোৱা নাছিলে, তথাপিও মানে ঠিক ঠাকেই আছিলে। কিন্তু বাহিৰত আৰু এবাৰ খাওঁতে ৰুমাল ৰুটিখন বেছি তেতিয়া ছফ্ট হৈছিলে আৰু বহুত বেছি ছফ্ট আৰু ডাঙৰ আছিল, কিন্তু এতিয়াখন অকণমান সৰু, তথাপিও ভালেই লাগিছিলে বাৰু, বেয়া নাই লগা। কিন্তু বিৰিয়ানীখিনি যে খাইছিলোঁ ন, সেইখিনি কিন্তু সঁচাই বহুত টেষ্টি আছিলে। দুটাৰে বেলেগ বেলেগ লৈছিলোঁ মই, টেষ্টকেইটা দুটাৰে বহুত ধুনীয়া ধুনীয়া আছিলে। ইয়াক গোটেইকেইটা আমি খোৱাত লাগি গ'লোঁ, টেষ্টিকৈ খাই আহি গ'ল আমাৰ বিৰিয়ানী। এইটো আছিলে চিকেন 65 বিৰিয়ানী, ইমান টেষ্টি আছিলে জানেনে, আৰু স্পাইচি আছিলে, মই অলপ স্পাইচি কৰিব দিছিলোঁ। তো এটা এনেকৈ খালোঁ, আৰু এটা অৰ্ডাৰ দিছিলোঁ, কিন্তু সেইটো খাবলৈ আমাৰ যে ঠাই নকলিল মানে জানেনে, তো সেইকাৰণে সেইটো পেকিং কৰিয়ে লৈ লৈছোঁ। তো এইটো আমি ধুনীয়াকৈ মনক কৈছোঁ তুমি নাখাবা স্পাইচি হ'ব, কিন্তু তাই স্পাইচি হ'লেও খায়ে লৈছে মানে। তাই ঘৰত হ'লে স্পাইচিটো কম খাব বিচাৰে, কিন্তু বাহিৰত স্পাইচি হ'লেও খাব, মানে আমাৰটোৱে খাব। তো সেইটোৰে হৈ গ'ল আমাৰ, ইমান বেছি আছিলে জানেনে। আমি আগতো ৰুমালী ৰুটিও খালোঁ ন দুখনকৈ, সেইকাৰণে পেট ভৰি থাকিলে। সেইটো আমি মানে পেলাব নোৱাৰি আৰু, সেইটো ক'লোঁ পেকিং কৰি ভালে থাকিব ন, কৈছোঁ দেৰিলৈ 2 ঘণ্টালৈ ভালে থাকিব, 2 ঘণ্টাৰ ভিতৰত খাব লাগিব। তো ঘৰত গৈ ৰেষ্ট কৰি মানে আৰু খাব আৰু এওঁলোকে, মই নাজানো খাব পাৰিম নে নোৱাৰিম। তো এটা ধুনীয়া ইভিনিং পাৰ কৰিলোঁ আমি, আপোনালোককো দেখালোঁ। ফাৰ্ষ্টত যোনে যোনে যোৱা নাই তেওঁলোকেও যাব পাৰিব, আৰু তাৰে ওচৰত থকা বিৰিয়ানী বাই কিলোত গৈ কিনে বিৰিয়ানী খাব পাৰিব। তো আজিলৈ এৰিম বাৰু, আপোনালোকক এনেকৈ ভিডিঅ'বোৰ দি থাকিম। আৰু মোৰ পেজত কোনোবা এইটো নতুন আহিছে, তেওঁলোকে মোৰ পেজটো ফ'ল' কৰিবচোন। আপোনালোকে ভিডিঅ'বোৰ চাই কিন্তু পেজটো ফ'ল' নকৰে, প্লিজ মোৰ ভিডিঅ'বোৰ চাব, ছাবস্ক্ৰাইব কৰিব আৰু মৰম এনেকৈ দি গৈ থাকিব। তো আমাৰ খোৱা লোৱা শেষ গোটেই, কিন্তু সৰু মেনে খাই আছে, তাই অকণমান মাজতে ৰখি দিছিলে ইমানক ল'বৰ কাৰণে, মই খাই আছিলোঁ। তো এয়া পেকিং হৈ গ'ল আমাৰ বিৰিয়ানী, খোৱা লোৱা শেষ, কাঁহীও দেখাই দিলোঁ। মাজতে চাওকচোন মনজনী ৰীল বনাই আছিলে, ৰীলটো মই আপোনালোকক দেখাই দিছোঁ, তাইহে জানে কিহত বা ৰীল বনাই আছিলে, ৰীলটো মই দেখাই দিছোঁ বাৰু। চাওক বদমাছটো ৰীল কৰি আছে। আমি খাই লৈ শেষ কৰি লাষ্টত ল'লোঁ চব গুটি খাই পিনে এতিয়া আমি ঘৰলৈ প্ৰস্থান কৰিম, যিহেতু অকণমান ৰাতি হৈ গৈছে, অকণমান নহয় দেই ভালে ৰাতি হৈছে। তো এতিয়া আমি খাই লৈ পিনে ওলাই পিনে গৈ আছোঁ আমাৰ ঘৰলৈ। তো ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাথাকিব। সকলোৱে ভালে থাকিব, সুস্থ থাকিব, আৰু মোক এনেকৈ মৰম দি গৈ থাকিব, আৰু যদি মই আপোনালোকক এনেকৈ নতুন নতুন ভিডিঅ' দি থাকিব পাৰোঁ। আজিলৈ এৰিলোঁ, বাই বাই, শুভৰাত্ৰি। মোৰ আন এটা ভিডিঅ'ত লগ পোৱা আশাৰে দেই, বাই বাই। বিৰিয়ানী বাই কিলো বাই বাই। টেষ্টি লাগিল বিৰিয়ানীখিনি, কোনোবা আহিব পাৰে নাই, যোনে অহা নাই, আৰু যোনে আহিছে তেওঁলোকেতো জানেই কেনেকুৱা লাগে ন।